নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই জগদীশ। মোৰ ইউটিউব চেনেল JNJ ষ্টাডি চেণ্টাৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো অত্যন্ত দৰকাৰী ভিডিঅ'। এই ভিডিঅ'টো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আহি থাকিবলগীয়া চৰকাৰী চাকৰিয়াল প্ৰতিযোগিতাত ভাগ ল'ব লগা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতি অত্যন্ত দৰকাৰী ভিডিঅ'। গতিকে এই ভিডিঅ'টো সকলোৱে চোৱাটো অত্যন্ত জৰুৰী। মই ভাবোঁ এই ভিডিঅ'টোৰ জৰিয়তে মই ছাত্ৰ ছাত্ৰীসকলক উপকাৰ কৰিবলৈ সক্ষম হ'ম। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে গণিতৰ মৌলিক সংখ্যাৰ ওপৰত আলোচনা কৰিম। মৌলিক সংখ্যাৰ ওপৰত এনেকুৱা প্ৰশ্ন কিছুমান লৈ আহিছোঁ আৰু প্ৰশ্নবিলাক মই সমাধান কৰি দিম। উত্তৰবিলাক যে মৌলিক সংখ্যানো কি, মৌলিক সংখ্যা কি, মৌলিক সংখ্যাবোৰ আমি 1ৰ পৰা 100ৰ ভিতৰত কি কি এইবোৰ জানিম। লগতে পৰস্পৰ মৌলিক সংখ্যা কি, যমজ মৌলিক সংখ্যা কি, একটুকীয় মৌলিক সংখ্যা নহয়, ইয়াৰ কাৰণবোৰ আমি জানিম। গতিকে প্ৰথমতে মই জনাম যে মৌলিক সংখ্যা কি। এই মৌলিক সংখ্যা কি মই লিখি মই দেখুৱাই দিম। গতিকে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যেন বহী কাগজ লৈ মেজত বহি লৈ সুন্দৰকৈ এই নোটবোৰ টুকি লয় আৰু তেওঁলোকে যেন এই নোটবোৰ পৰীক্ষাত সুন্দৰভাৱে উত্তৰবোৰ কৰিব পাৰে, তাৰ বাবে মই দেখুৱাই দিম। মৌলিক সংখ্যা কি? যিবোৰ সংখ্যাৰ উৎপাদক দুটা, এটা 1 আৰু আনটো নিজে, সেই সংখ্যাক বা সংখ্যাবোৰক মৌলিক সংখ্যা বোলে। মৌলিক সংখ্যা বোলে। গতিকে আকৌ এবাৰ কৈছোঁ, যিবোৰ সংখ্যাৰ উৎপাদক দুটা, এটা 1 আৰু আনটো নিজে, সেইবোৰ সংখ্যাক মৌলিক সংখ্যা বোলে। গতিকে প্ৰথম প্ৰশ্নটো হৈ গ'ল মৌলিক সংখ্যা কি। ইয়াৰ পাছত আমি জানিম 1ৰ পৰা 100ৰ ভিতৰত থকা মৌলিক সংখ্যাবোৰ কি কি। প্ৰথম জানিম 1ৰ পৰা 10ৰ ভিতৰত থকা মৌলিক সংখ্যাবোৰ। 1ৰ পৰা 10ৰ ভিতৰত আছে 2টো এটা মৌলিক সংখ্যা, 3 মৌলিক সংখ্যা, 5 মৌলিক সংখ্যা, 7 মৌলিক সংখ্যা। এইকেইটা আছে 1ৰ পৰা 10ৰ ভিতৰত থকা মৌলিক সংখ্যা। 1ৰ পৰা 10ৰ ভিতৰত 4টা মৌলিক সংখ্যা আছে। তাৰপাছত 10ৰ পৰা 20ৰ ভিতৰত থকা মৌলিক সংখ্যা, এইটো হৈ গৈছিল 10ৰ পৰা 20ৰ ভিতৰত থকা মৌলিক সংখ্যা। 10ৰ পৰা 20ৰ ভিতৰত থকা মৌলিক সংখ্যা হৈছে 11টো মৌলিক সংখ্যা, 13টো মৌলিক সংখ্যা, 17টো মৌলিক সংখ্যা, 19টো মৌলিক সংখ্যা। মোৰ ইয়াতো 4টা। তাৰপিছত 20ৰ পৰা 30ৰ ভিতৰত থকা মৌলিক সংখ্যা, 23টো এটা, 29টো এটা, মাত্ৰ 2টা আছে। তাৰপিছত 30ৰ পৰা 40ৰ ভিতৰত থকা মৌলিক সংখ্যা, 37টো এটা মৌলিক সংখ্যা, বাকী নাই, এটাই আছে, এটা। তাৰপিছত 40ৰ পৰা 50ৰ ভিতৰত থকা মৌলিক সংখ্যা, 41টো এটা, 43টো এটা, 47টো এটা, টোটেল 3টা। তাৰপাছত আছে 50ৰ পৰা 60ৰ ভিতৰত থকা, 50ৰ পৰা 60ৰ ভিতৰত আছে 53টো এটা, তাৰপাছত
59টো এটা, গতিকে ইয়াতে দুটা। এইবিলাক এনেকে এই কাৰণতে দিছো পৰীক্ষাত কেতিয়াবা আহে 1 পৰা 10 ভিতৰত থকা মৌলিক সংখ্যা কেইটা কি কি, 1 পৰা 15 ভিতৰত থকা মৌলিক সংখ্যা কেইটা কি কি, গতিকে এইটো প্ৰশ্নৰে এইটো সমাধান কৰিবলৈ সুবিধা হ'ব। 60 পৰা 70 ভিতৰত থকা মৌলিক সংখ্যা 61টো এটা, 67টো এটা, টোটেল দুটা। তাৰপিছত 70 পৰা 80 ভিতৰত থকা মৌলিক সংখ্যা, 70 পৰা 80 ভিতৰত থকা মৌলিক সংখ্যা 71টো এটা নিজে, তাৰপিছত 73 এটা, তাৰপিছত 79 এটা, 79 মুঠ 3টা। তাৰপিছত 80 পৰা 90 ভিতৰত থকা মৌলিক সংখ্যা, 80 পৰা 90 ভিতৰত থকা মৌলিক সংখ্যা 83টো এটা আৰু 89টো এটা, মুঠ দুটা। তাৰপাছত আছে 90 পৰা 100 ভিতৰত থকা মৌলিক সংখ্যা 97, মুঠ এটা। এতিয়া মুঠ কিমানটা মৌলিক সংখ্যা আমি যদি সুধি 100 পৰা 100 ভিতৰত, তেতিয়াহ'লে আমি ক'ব পাৰিম 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24টা, মুঠ 24টা মৌলিক সংখ্যা। এইটো এটা পৰীক্ষাত আহে 1 পৰা 100 ভিতৰত থকা মৌলিক সংখ্যা কেইটা, যে মৌলিক সংখ্যা কেইটা আমি একবাৰ একাধিক ক্ৰমে কৰি দিছো 2, 3, 5, 7 কোনোবাটো ৰৈ যাব পাৰে, 11, 13, 17, 19, 23, 29, 37, 41, 42, 47, 53, 59, 61, 67, 71, 73 আৰু 73 আৰু তাৰ বেছি সেইকাৰণে 79 নাই, ঠিকে আছে, 79। তাৰপাছত 83, 89 আৰু 97। ইয়াৰ পাছতে